শাহ আলম তালুকদাৰ যিসকল অসম পুলিচৰ জিম্মাত আছিল সেইসকল অসম পুলিচ আচলতে বেমাৰী দুৰ্বল আছিল নেকি মানে এজন নন ফিটনেছ মানুহ মানে হাত কৰি হাতত লগাই লৈ মানে গাড়ীৰ পৰা পলাই যাব আৰু আমাৰ অসম পুলিচ যে দুৰ্বল বেমাৰী তাৰেতো পৰিচয় এয়া আৰু যেতিয়া পলাই যাব মই গ্যাৰান্টি দি কৈছো তেখেতক মই মানে শাহ আলম তালুকদাৰৰ দৰে ফিটনেছৰ আৰু তেনেকুৱা বয়সৰ মানুহক মই হাত কৰি লগাই মই 200 মিটাৰ মানে দৌৰি আগতে যাব দিম তাৰ পিছত ধৰি আনিম কৈছো কেলা এয়া গ্যাৰান্টি কৈছো আৰু আমাৰ অসম পুলিচে মানে দুৰ্বল বেমাৰী আছিল নেকি আৰু ইনকাউন্টাৰৰ নামত যে এয়া মাৰ্ডাৰ আছিল নেকি সেয়া কিন্তু তদন্ত হ'ব লাগিবই ইনকাউন্টাৰ আৰু অসম আৰক্ষী তাৰ মানে শাহ আলম তালুকদাৰক যি ইনকাউন্টাৰ কৰা হল কথা হল ইনকাউন্টাৰৰ দ্বাৰা যদি সমাজত শান্তি আহে তেন্তে সেই ইনকাউন্টাৰ প্ৰয়োজন আমাৰ কাৰণে আৰু পুলিচগিৰি বহুত গুৰুত্বপূৰ্ণ শান্তি শৃংখলাৰ বাবে কিন্তু পুলিচগিৰিৰ নামত গুণ্ডাগিৰি ভাল নহয় মই ভাবো এ শাহ আলম তালুকদাৰৰ ক্ষেত্ৰত ইনকাউন্টাৰ নাছিল এ আছিল মাৰ্ডাৰ মানে মোৰ সন্দেহ হয় যে আসল দোষীক মানে ঢাকি ৰখাৰ কাৰণে এজন মানুহক ইনকাউন্টাৰ কৰা হল আৰক্ষীক ইনকাউন্টাৰ কৰাৰ অধিকাৰ দিয়া হৈছে কাৰণে যে যাকে তাকে ইনকাউন্টাৰ কৰিব সেয়া কিন্তু নহয় আৰক্ষীৰ ওপৰত আমাৰ সংবিধান আৰু মহামান্য আদালত আছে আদালতে সেই বস্তুটো নিৰ্ধাৰণ কৰিব তেখেতক কি শাস্তি দিয়া যায় যিজনে দোষ কৰিছে যিজনে হত্যা কৰিছে তেখেতক কি শাস্তি দিয়া যায় সেয়া আমাৰ সংবিধানৰ গণ্ডিত থাকি আমাৰ মহামান্য আদালতে ন্যায় কৰিব সিদ্ধান্ত কৰিব কিন্তু পুলিচে আজি পুলিচগিৰিৰ নামত যদি হত্যাকাণ্ড কৰে মানে গুণ্ডাগিৰি কৰি থাকে তেন্তে কিন্তু আমাৰ সমাজ ব্যৱস্থা ভাল নহব এজন নিৰ্দোষী মানুহেও কেতিয়াবা মৰিব লাগিব ইনকাউন্টাৰত আৰু কেতিয়াবা মানে যিজনে দোষ কৰিছে সেইজন বাচি যাব এই কাৰণত ইনকাউন্টাৰ কৰিলে কি বেয়া বস্তু শেষ হৈ গল ইনকাউন্টাৰ নকৰিলে কি বেয়া বস্তু শেষ কৰা নাযাব নেকি আৰু আমাৰ অসম আৰক্ষীৰ ভাষ্যমতে ইনকাউন্টাৰ কৰা হৈছে এই কাৰণত যে যিজনে দোষী আছিল শাহ আলম তালুকদাৰ তেখেতে মানে গাড়ীৰ পৰা নামি হাত কৰি হাতত লগাই লৈ কিনে ভাগিব চেষ্টা কৰিছিল দৌৰিছিল তাৰ পিছত গুলিয়াই তেখেতক ইনকাউন্টাৰ কৰা হৈছে এয়া কিন্তু মোৰ সন্দেহ আছে আসলতে এয়া ইনকাউন্টাৰ নহয় এয়া মাৰ্ডাৰ আছিল কি জানে এটা কথা অনুভৱ কৰিব আপোনালোকে সেই গাড়ীত যিবোৰ পুলিচ আছিল সেই পুলিচসকল কি বেমাৰী আছিল নেকি সেই পুলিচৰ হাতৰ পৰা এজন মানে নট ফিটনেছ মানুহ যে পলাই যাবৰ হাত কৰি হাতত লৈ সেয়া কি সম্ভৱ নেকি মই গ্যাৰান্টি দিছো কেলা শাহ আলম তালুকদাৰৰ দৰে ফিটনেছ থকা তেনেকুৱা বয়সৰ মানুহক হাত কৰি লগাই দিয়ক মই 200 মিটাৰ আগত দৌৰি যাব দিম তাৰ পিছত তেখেতক ধৰিম কৈছো আৰু আমাৰ অসম আৰক্ষীৰ পুলিচ হৈ ইমান দৰমা দি তেখেতক ৰখা হৈছে ফিটনেছ ভাল ৰখা হৈছে আৰু সেই পুলিচে কি সেই তালুকদাৰক হাত কৰি লগোৱা তালুকদাৰক ধৰিব নোৱাৰে তেখেতক গলিয়াই হত্যা কৰিব লাগে তাৰ মানে কি ইয়াত ষড়যন্ত্ৰ আছে মই ভাবো CIDৰ দ্বাৰা এয়া তদন্ত হ'ব লাগে আসলতে এয়া মাৰ্ডাৰ আছিল নে ইনকাউন্টাৰ আছিল মুছলমান মানুহক ইনকাউন্টাৰ কৰাৰ কাৰণে বহুতে ফূৰ্তি কৰিব বহুতে নাচি আছে বহুতৰ ভাল লাগিছে কিন্তু যেতিয়া সংবিধানৰ গণ্ডিৰ ভিতৰত আদালতৰ দ্বাৰা দোষী সাব্যস্ত নকৰাজনক যেতিয়া মানে ইনকাউন্টাৰ কৰিব সেইজন যেতিয়া আপোনাৰ ভাইটি নাই বা আপোনাৰ ল'ৰা হ'ব তেতিয়াহে আপুনিও ভাবিব আসলতে কি হৈ আছে আসলতে ইনকাউন্টাৰ নে হত্যাকাণ্ড মই কিন্তু হত্যাকাৰীৰ পক্ষত নহয় মানে শাহ আলম তালুকদাৰৰ পক্ষত নহয় মই বিলকুল নহয় শাহ আলম তালুকদাৰে যদি হত্যা কৰিছে তেখেতে উচিত শাস্তি পাব লাগে আমাৰ সংবিধানে আমাৰ আদালতে তেখেতক মানে উচিত শাস্তি দিব লাগে কিন্তু পুলিচগিৰিৰ নামত গুণ্ডাগিৰি মাৰ্ডাৰ তেনেকুৱা নচলিব অতি শীঘ্ৰে মই ভাবো আমাৰ আদালতে এই অসম আৰক্ষীৰ দ্বাৰা আসলতে মাৰ্ডাৰ নে ইনকাউন্টাৰ এই বস্তুৰ ওপৰত CIDৰ দ্বাৰা মানে তদন্ত কৰিব লাগে দৰকাৰ পৰে 10 জন দোষী এৰা পৰক কিন্তু এজনো যে নিৰ্দোষীয়ে তেনেকুৱা অন্যায়ভাৱে মৰিব লগা নহয় আৰু নিৰ্দোষীৰ লগত যেন অন্যায় নহয় এয়া কিন্তু খেয়াল ৰাখিব লাগিব আমাৰ অসম চৰকাৰ আৰু আমাৰ মহামান্য আদালতে আৰু সেই বস্তুটো মতকে আপোনালোকে বুজি পাব আপোনালোকে জ্ঞানী আপোনালোকে চিন্তাবিদ সেই কাৰণে মই সিমানখিনি বুজাম সেইখিনি মোৰ ক্ষমতা নাই সো ভিডিও को करते हैं खत्म तो तब तक लिए हंसते रहो सारी जिंदगी खुश बांटते रहो अस्सलाम वालेकुम।